Hey dosto, namaskar. আজি আমি আহিছো খটৰা সত্ৰলৈ। আহক খটৰা সত্ৰৰ তো কি আছে চাবলগীয়া সেইখিনি চাওহি। এইখন হৈছে খটৰা সত্ৰৰ মুখ্য দুৱাৰ। এইটো দান পাত্ৰ, এইটো হনুমানৰ মূৰ্তি, ইয়াতে চাকি ধূপ আদি লগোৱা হয়। আৰু ইপিনে আছে খটৰা সত্ৰৰ। আৰু আমি এতিয়া আমি বৰ্তমান জোতা চেণ্ডেলখিনি পিন্ধি আহিছোঁ। এইখিনি জোতা চেণ্ডেলখিনি আমি ছাইডত থ'বলৈ যাই আছোঁ। এইটো ৰাস্তাৰে যাব লাগিব। এইটো ৰাস্তাৰে গৈ আমি আহিছিলোঁ এইখন গাড়ীত। নহয়, এইখন গাড়ী অহা নাই। আহিছিলোঁ আমি টেম্পুখনত। নাই টেম্পুখনতো নাই অহা আমি কোনখন আহিলোঁ বাৰু? আমি কাৰখনত আহিছোঁ নেকি? নাই এইখনতো অহা নাই, এইখনো অহা নাই। আমি আহিছিলোঁ আগত এইখন কি? ময়ূৰৰ পৰা সাৱধান, ওচৰলৈ নাযাব। ঠিক আছে, নাযাওঁ বাৰু। আমি আহিছিলোঁ এইখনত। নাই বাদ দিয়ক। এয়া মোৰ মিছেছ আৰু এয়া মোৰ ল'ৰা ধূপ জ্বলাই আছে। চাওক কি সুন্দৰকৈ জ্বলাই আছে ধূপ। মিছেছৰ হ'ল বাৰু, বাবুৰ হোৱা নাই। বাবু জ্বলাই আছে। মিছেছে ধূপ হাতত লৈ কিনে কিবা প্ৰাৰ্থনা কৰি আছে। কি কৰিছে বা? বাবুৰ হ'ল, বাবুৰো ধূপ জ্বলাব পৰা হ'ল। আৰু এয়া মোৰ ভণ্টি, লগত আছে ভাইটি আৰু ভাই বোৱাৰী। আমি 6 জন আহিছোঁ। মিছেছৰ প্ৰাৰ্থনা কৰা হ'ল, ধূপ দিলে। বাবুৰো হ'ল। বাবু প্ৰাৰ্থনা কি কৰিছে সিয়ে জানে আৰু। ব'লক এতিয়া আগবাঢ়ি যাওঁ সত্ৰৰ ভিতৰলৈ। এইটো খটৰা সত্ৰত মই আগতে আহিছিলোঁ, সৰুতে আহিছিলোঁ, ইমান মনত নাই মোৰ। এতিয়া পৰিৱেশবোৰ বহুত সলনি হ'ল। ব'লক এতিয়া আমি ভিতৰলৈ যাওঁ। কি আছে ভিতৰত চাওঁ, লগতে আপোনালোককো দেখুৱাওঁ, নে কি কয়? ব'লক বাৰু ভিতৰলৈ যাওঁ। এইটো দুৱাৰ মুখতে এটা ছাগলী আছে, বগা ছাগলী। হয়তো কোনোবাই এৰি দিয়া ছাগলী এইটো। এই আমাৰ বাবু দৌৰি উঠিল, মিছেছ গৈছে, তাৰপিছত এইটো ভাই বোৱাৰী। তেওঁলোকক আগত যাব দিওঁ নে মই আগত যাওঁ? ৰ'বা তোমালোক ৰ'বাচোন ইয়াতে, মই যাওঁ আগত। ভিতৰৰ এই দুই চাইডত এই দুটা সিংহ আছিলে। মই যেতিয়া প্ৰথমবাৰ আহিছিলোঁ তেতিয়াও দেখিছিলোঁ, অলপ মনত পৰিছে মোৰ। এই দুটাৰ মাজেৰে যাওঁ, আগবাঢ়ি যাওঁ। দৰ্শনাৰ্থী আৰু আহিছে, বেলেগ ঠাইৰ পৰা আহিছে। তেওঁলোকে ইয়াত বহি আছে। পাৰ আছে। এই বাবুটো কি কৰে? বাবু বুলি এইটো আমাৰ লগত অহা বাবু নহয় বাৰু। তেওঁলোকো আহিছে। ঠিক আছে, এয়া মন্দিৰৰ ভিতৰ ভাগত আছে বঢ়িয়াকৈ সজোৱা আছে। এইটো দান পাত্ৰ, মণিকূটটোৰ ভিতৰত আছে। এইটো কি কয় জানো, পিছত সুধি ল'ম। কোন আছে আমাৰ ঘৰৰ মানুহে দেখোন সেই ভণ্টি। কোন আছে? এইবোৰ দৰ্শনাৰ্থী বহি আছে। তেওঁলোকৰ সেৱা ভাগ লোৱা হ'ল চাগে। বাৰু ইফালে ভাইটিহঁত গৈছে। আঁতৰি বহি আছিল, দুজন আঁতৰি বহি আছিলে। এজন আঁতৰ প্ৰসাদখিনি দিলে। গৈ আছে, এখেত বহি আছে ইয়াতে। থাকক, আপুনি থাকক, ইয়াতে থাকক বাৰু। আমি আগলৈকে যাওঁ। মণিকূট, ইয়াতে আছে মণিকূট। বৰ্তমান দুৱাৰখন বন্ধ আছে, পিছত সোমাব লাগিব। ভাইটিহঁতে প্ৰসাদ দিলে। প্ৰসাদ দিয়া হ'ল ন? ইয়াতে কুঁহিয়াৰ কাটি থৈছে, নাৰিকল কাটি থৈছে। প্ৰসাদৰ যা যোগাৰ কৰি আছে এওঁলোকে। আচ্ছা, ইয়াত দান পাত্ৰত কিবা এটা দিব লাগিছিল। মোৰ লগত খুচুৰা পইচা নাই। এইটো নিমখ। চাওঁ, কি দান পাত্ৰত কিবা এটা দিব লাগিছিল। কি দিওঁ? খুচুৰা পইচাও নাই। ভাইটি দিছে। ঠিক আছে, ভাইটি দিলে মই দিয়া একে কথা। বাৰু হৈ যাব, চলি যাব।
ভাল বৰ সুন্দৰ পৰিৱেশ আহিব আপোনালোকে আহিব ইফালে বোলে কাছ আছে বলক আজি কাছ চাব যাওঁ মন্দিৰৰ দুটা কাছ আছে এইটো পুখুৰী বলকচোন কাছ চাওঁ আজি এইখন কি লিখে পাছতি মহোৎসৱ খটৰা সত্ৰ আচ্ছা আচ্ছা বলক কাছ চাওঁগৈ আমাৰ বাবুও কাছ কাছ দেখিছে বাবু আৰু এইটো কাছ ইয়াতে আহিছে ইয়াতে মুড়ি যিবিলাক মানে মন্দিৰলৈ আহিছে দৰ্শনাৰ্থী তেওঁলোকে মুড়ি দিছে আমি অৱশ্যে নানিলোঁ মুড়ি আচ্ছা মুড়ি খাই আছে কাছ এনেকৈ মুড়ি খাই আছে লাগিব পাৰি কাছ ময়ো লাৰু নেকি কাছ এইটো লাৰিলে কামুৰিব নেকি বাৰু চাওঁ সকলোৱে লাৰি আছে দেখোন ময়ো লাৰি চাওঁ লাৰি চাব লাগিব মাছ মৰম কৰি দিওঁ কাছটো মূৰটো লাৰিলেও ভিতৰত সোমাই যায় মূৰটো ভয় কৰে বাকী গাটো লাগিব পাৰি একো নাই ক'ত যাওঁ এইপিনে ইয়ালে চবেই লাগিলে তাৰমানে ঠিকে আছে ভাল খুব ভাল লাগিছে আমাৰ পৰিবাৰে পানীখিনি লাৰি কি কৰি আছে কাছটো চাই আছে বাবুও লাৰিছে পানী মাৰি দিছে বাবুৱে বাবু চাবা কামুৰিব বাবু মুখখন নালাৰিবা দেই বাবু একেবাৰে ওচৰৰ পৰা দেখাইছোঁ কিন্তু ভয় হয় মই ভিডিঅ' কৰি থকা মোবাইলটো পানীত নপৰিলে হ'ল আৰু আচ্ছা আৰু এটা আছিলে কাছ মানে মানুহ ভয় নকৰে ইমান মানুহ ওচৰতে থাকে কাছটো আচ্ছা আৰু এটা কাছ আছিলে ক'ত তোৰ লগ কোনপিনে এইপিনে আছে নেকি কোনপিনে তই ক'ত যাৱ ৰ নাযাবি ইয়ালে এইটো ইয়াৰ লগ আচ্ছা একে দেখিবলৈ একে মানুহৰ নিচিনা নহয় দুজন মানুহ দুটা চেহেৰা নহয় কাছৰ চেহেৰা এটাই হয় ওচৰৰ পৰা কাছ আজি মই প্ৰথম দেখিলোঁ লাৰিলোঁ আমাৰ বাবুও লাৰিলে বাৰু ইফালে আৰু ময়ূৰ আছে ময়ূৰ চাবলৈ যাওঁ কিন্তু আগত এখন বেনাৰ লগাই থোৱা আছিলে বাৰু এইটো ময়ূৰ আমাৰ বাবুৰ লগ এটা আছে ময়ূৰ আৰু এইটো হ'ল ময়ূৰে এই আহিছে খুটিব নেকি দুই এজনক বোলে অলপ আগত খুটিছে ল'ৰা এজনক আঁচুৰিছে আমাক আঁচুৰি নিদিলে হ'ল আৰু ময়ূৰটোক কিবা এটা খাব দিব কিবা এটা দিব লাগিছিলে একো অনা নহ'ল এইবাৰ প্ৰথম আহিছোঁতো গম নাপাওঁ নেক্সট টাইম আহিলে লৈ আহিব লাগিব কিবা খাবলৈ সিহঁতৰ নাই আক্ৰমণ কৰা নাই কিন্তু ময়ূৰটোৱে আমাৰ দাদাজনে আনিছে বাৰু এতিয়া সেৱা লওঁ তেখেতে কিবা অলপ মন্ত্ৰ মাতি দিব চাওঁ কি মাতে ভালকৈ অলপ মন্ত্ৰ মাতি দিয়ক আমাৰ বাবু ল'লানে ফুট বাৰু এয়াই আছিলে খটৰা সত্ৰৰ কেনে পালে আপোনালোকে আহিব কেতিয়াবা আপোনালোকে আহিব এয়া আমাৰ পৰিয়াল আমি আৰু এজন আছে এজনে ফটো মাৰি আছে ভাইটি বাৰু ধন্যবাদ ভাল লাগিলে
কমেণ্ট কৰিব